হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আৰু যোৱা ৰাতি বিৰাট অসুবিধা আছিল, লাইট নাছিল আৰু গৰমৰ কাৰণে ঘামি গৈছোঁ পূৰা, এতিয়াও ঘামি গৈছোঁ। আৰু যোৱা ৰাতি আমি 3টা বজাত শুইছোঁ কিজানি, আৰু কাৰেণ্ট নাছিল, পূৰা লাইট যায় আৰু আহে যায় আৰু আহে, আৰু খুব কষ্ট হৈছিল ৰাতি। 3টা, 3:30 বজাত শুইছোঁ। আৰু আজি আছে মোৰ অৰ্ডাৰ, তো আজি মোৰ এটা মাছৰ অৰ্ডাৰ আছে। এয়া মাছ মই ৰেডি কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ। আজি মাছৰ কালিয়াৰ অৰ্ডাৰ আছে, এয়া দেখা পাইছে, মাছখিনি ওলাই ৰাখিছোঁ। আৰু 11টা বজাত মোক পাৰ্চেল ডেলিভাৰী দিব লাগিব, এয়া দেখিছে। তো বন্ধুসকল, চাহ পানী খালেনে আপোনালোকে? যোৱা ৰাতিটো আমাৰ খুব কষ্ট হ'ল, তো আজি এয়া দেৰিও হ'ল উঠাওঁতে দেৰি হৈ গৈছে। আৰু এয়া আজি ৰাতিপুৱাই এয়া কাম চালু কৰিম এতিয়া। আপোনালোকে নিশ্চয় চাহ পানী খালে বন্ধুসকল। ময়ো খাই উঠিছোঁ। এইবাৰ এই মাছৰ আঞ্জা ৰেডি কৰিম। ये वाला लिफ्ट चला है? मैम पार्सल